बाक्सानि फातिमाबाद साहा बागानाव मानसि बुथारदों। फातिमाबाद साहा बागाननि मांग्रा लाइनाव दिनै मोनाबिलि समाव बे जाथाया जादों। साहा बागानाव खामानि मावग्रा गिर्जा लाइननि सुनील सूत्रधर मुंनि सासे ट्रेक्टर ड्राइभारा बुग्लि बुग्लि बुथारो साहा बागाननि टिकादार माफिज आलीनि सुकेदेव लाइननि मिस्ट्रि 38 बोसोर बैसोनि निक'डिम दादराइखौ। निक'डिम दादराइ मुंनि मिस्ट्रिया साहा बागाननि मांग्रा लाइननि गंसे कालभार्ट लुनाय खामानि मावबाय थानाय समावनो ट्रेक्टर ड्राइभार सुनील सूत्रधरजों मोनसे बाथ्रा दान्थे बिदान्थे जानायनि उनाव थैयो निक'डिम दादराइया। जाथाय जानाय जायगायाव सालबारि महकुमानि महकुमा बेंगिरि नीलटपल शइकियाया फैनानै जाथायनि सोमोन्दै मिन्थिनानै लायो, लोगोसे दायनिगिरि सुनील सूत्रधरखौ हमो। थैनाय निक'डिम दादराइनि गोथै देहाखौ पस्टमर्टम आनजादनि थाखाय मसलपुरसिम दैथायहरो। আজি আমি খবৰ এটা পালোঁ যে 5:30মান বজাত আমাৰ যিটো ফাতেমাবাদ টি ষ্টেট আছে তাতে এটা মাৰ্ডাৰ হৈছে বুলি। তাত নিক'ডিম দাদৰাই নামৰ ব্যক্তিজনক সুনীল সূত্ৰধৰ নামৰ ব্যক্তিজনে লগত কাজিয়া হৈছিল আৰু কাজিয়াৰ ফলত তেওঁৰ মৃত্যু হৈছিল। আমি আহিলোঁ ঘটনাস্থলীত আৰু বডিটো আমি ইনকুৱেষ্ট কৰালোঁ মেজিষ্ট্ৰেটৰ সন্মুখত। আৰু এতিয়া প্ৰিলিমিনেৰী ইনভেষ্টিগেশ্যনৰ পৰা আমি এইখিনিয়ে গম পাইছোঁ যে কেইজনমান মানুহে এটা কালভাৰ্টৰ কাম কৰি আছিল, কনষ্ট্ৰাকশ্যনৰ কাম। সেই কনষ্ট্ৰাকশ্যন কাম কৰি থাকোঁতে এই দুইজন মাজত কাজিয়া হৈছিল আৰু সেই কাজিয়াৰ সূত্ৰপাততে মাৰামাৰি হৈছিল আৰু মাৰামাৰীৰ ফলত এজনৰ মৃত্যু ঘটিল। আৰু বাকী আমাৰ তদন্ত আমি কৰি আছোঁ। আমি তদন্ত শেষত আমি গোটেই ঘটনাখন আপোনালোকক বিৱৰণী জনাব পাৰিম। কোনে মাৰিলে? মাৰাজনৰ নামটো কি? মানে যাৰ মৃত্যু হৈছে তেওঁ সুধিছে। যোনে মাৰিলে যোনে মাৰাজন তেওঁৰ নামটো হ'ল সুনীল সূত্ৰধৰ বুলি আমি গম পাইছোঁ। মদ খাই কাজিয়া হৈছিল নেকি আচলতে? সেইটো আমি এতিয়াও ক'ব নোৱাৰিম। আমি যেতিয়া এক্সামিনেশ্যন কৰিম তেতিয়া আমি গম পাম। আচলতে দুয়োজনে ইয়াৰে চাহ বাগিচাত শ্ৰমিক আছিল। দুইজনে এজনটো যোগালী কাম কৰা বুলি গম পাইছোঁ আৰু আনজনে ইয়াৰে কাম কৰে। আটক কৰিবলৈ সক্ষম হৈছে নেকি যিজনে মাৰিছে? হয় হয়, আমি আটক কৰিবলৈ সক্ষম হৈছোঁ। হয়। কিহেৰে কোবাই মাৰিছে কিবা তথ্য গম পাইছে নেকি ছাৰ? তেওঁ ঘোচা দিছে আৰু পাথৰো লাগিছে বুলি এনেকুৱা গম পাইছোঁ, কিন্তু সঠিকভাৱে আমি ক'ব নোৱাৰিম। যিহেতু তদন্ত জাষ্ট আমি আৰম্ভ কৰিছোঁ। হয়, আমি কি ক'লে? ক'ত আঘাত পাইছিলে কিবা সেনেকুৱা গম পাইছে নেকি? আঘাতটো এতিয়ালৈকে আমি ক'ব নোৱাৰিম। যেতিয়া মেডিকেল এক্সামিনেশ্যন হ'ম তেতিয়া আমি ভালকৈ ক'ব পাৰিম। হয়। গধূলি প্ৰায় 5টামান বজাত আমি অফিচত গম পালোঁ যে এনেকুৱা এটা ঘটনা হৈছে, এজন মানুহ স্পট ডেড হৈছে। আমি ইমিডিয়েটলি আহিলোঁ। অফিচৰ পৰা আহি পেলাই দেখিছোঁ যিজন ভিক্টিম তেওঁৰ নাম হ'লগৈ নিক'ডিম দাদৰাই। তেওঁ আৰু কেইজনমান সংগীৰ লগত এটা কালভাৰ্টত কাম কৰি আছিলে আৰু ইফালৰ পৰা এজনে ট্ৰেক্টৰ চলাই আহিছিলে যিজন সুনীল সূত্ৰধৰ বুলি কয়। তেওঁ কোম্পানীৰ ট্ৰেক্টৰ চলাই আহি এই কালভাৰ্টটোদি পাৰ হ'ব খুজিছিলে। পাৰ হ'ব খোজোঁতে যিজনৰ মৃত্যু হ'ল, মৃত্যু হোৱা মানুহজন তেওঁ ড্ৰাইভাৰক ক'লে কিবা গালাগালি হৈছিলে যে সি ৰাস্তাটোক এৰি দিয়া নাছিলে ট্ৰেক্টৰখন পাৰ হ'বলৈ। এতিয়া গালাগালি কৰোঁতে সিহঁত দুইটাৰ মাজত বোধ কৰোঁ হাতাহাতি হয়, ড্ৰাইভাৰ আৰু যিজন মৃত্যু হৈছে। হতাহতি হোৱাৰ পিছত গম পালোঁ যে এইটো মানে এটা হেৰি হৈছে। চাহ বাগিচাৰ মাজত আচলতে কিয় এনেকুৱা ঘটনা ঘটিবলৈ কি ক'ব বিচাৰে? চাহ বাগিচাৰ ভিতৰত আচলতে এইটো হ'ব নালাগিছিলে, কিন্তু এইটো বৰ আচৰিত কথা। এইটো নোহোৱা নপজা ঘটাত তেনেকুৱাই হৈছে। আচলতে কি হ'ল, ইয়াতে আমি যোৱা শনিবাৰে পৰহি দিনাখন আমি দৰমহা দিছিলোঁ। দৰমহা দি পেলাই হয়তো সোমবাৰে অলপমান সকলোৱে ফূৰ্তি চূৰ্তি কৰে। এতিয়া সেইটো মই মেডিকেল এক্সামিনেশ্যন নোহোৱালৈকে ক'ব নোৱাৰিম অৱশ্যে, কিন্তু এনেই বোধ কৰোঁ ডেকা ল'ৰাটো কিবা এটা কাজিয়া হ'বও পাৰে তেওঁলোকৰ মাজত, ৰাস্তা এৰি দিয়া নিদিয়া লৈ পেলাই। কাৰণ কালভাৰ্টটো ভাঙি আছিলে আৰু গাড়ীখন কোনো ৰকম পাৰ কৰিবলৈ চেষ্টা কৰিছিলে বোধ কৰোঁ, সেইটোৱে হ'ব লাগিব।